আন এটা দৰকাৰী টপিকলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো হ'ল প্ৰব্লেম সলভিং এটিটিউড, মানে সমস্যা সমাধানকাৰী অভ্যাস। আমি লক্ষ্য কৰিব পাৰোঁ যে পৃথিৱীত দুই ধৰণৰ মানুহ থাকে, এটা ইউটিউব চোৱা আৰু এটা ইউটিউব ভিডিঅ' বনোৱা। মই ধেমালি কৰিছোঁ, দুটাতকৈ আৰু বেছি মানুহো থাকে, বেলেগ প্ৰকাৰৰো থাকে। গতিকে ইউটিউব বনোৱা আৰু ইউটিউব ভিডিঅ' চোৱা এই দুটাৰ উপৰি আন দুই প্ৰকাৰৰ মানুহো থাকে, কিছুমান প্ৰব্লেম ক্ৰিয়েটাৰ আৰু কিছুমান প্ৰব্লেম সলভাৰ। এতিয়া আপুনি বেছিভাগ দেখিবলৈ পাব প্ৰব্লেম ক্ৰিয়েটাৰ মানুহ, প্ৰব্লেম সলভিং এটিটিউড নহয়। কিন্তু আমি সৰুৰ পৰা শুনি আহিছোঁ, ৱেৰ ইজ এ প্ৰব্লেম দেয়াৰ ইজ এ সলিউশ্যন। সমস্যা থাকিলে সমাধানো থাকে, কিন্তু এই সমাধানটো ক'ত লুকাই থাকে তাক বিচৰাৰ অভ্যাসটো আমি নকৰোঁ বা তাৰ পদ্ধতিটো আমি নাজানো। গতিকে জানি চাওঁ আহক এই সমস্যাৰ সমাধান কেনেকৈ বিচাৰিব পাৰি। প্ৰব্লেম সলভিং এটিটিউড আনিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই 3-4টা ধুনীয়া টিপছ ক'ম, গতিকে আপোনাৰ নিশ্চয়কৈ কামত আহিব। প্ৰথম কথা হ'ল সমস্যাটো কি ধৰণৰ আপুনি চাই লওক, আপোনাৰ ৰিলেটেড নে আপোনাৰ লগত ৰিলেটেড নহয়। যদি আপোনাৰ লগত ৰিলেটেড নহয় তেতিয়াহ'লে সেইবোৰ সমস্যা আপুনি ভালদৰে সমাধান কৰিব পাৰে। কিন্তু আপুনি যদি সেই সমস্যাটো নিজে জড়িত, তেতিয়াহ'লে আপুনি সেই বিষয়টোৰ পৰা আঁতৰি নিজে কি স্থিতিত আছে তাক চোৱাৰ মানসিকতা গঢ়ি তুলিব লাগিব। অৰ্থাৎ যেনেকৈ শৰীৰৰ পৰা আত্মা বাহিৰলৈ ওলাই গৈ নিজৰ শৰীৰটোক চাই, ঠিক তেনেদৰে আপুনি সমস্যাৰ জৰ্জৰিত আপোনাৰ পৰা আপোনাক নিজক উলিয়াই লৈ গৈ সেই সমস্যাটো চাব লাগিব। সেইটো কৰিব পাৰিলে আপুনি জড়িত থকা সমস্যাবোৰ সমাধান কৰিব পাৰিব। কিন্তু আনৰ সমস্যাবোৰ আপুনি সহজে সমাধান কৰিব পাৰিব, নিজৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য। ঠিক তেনেদৰে আনৰ বা নিজৰ সমস্যা সমাধানৰ কাৰণে আপুনি প্ৰথমতে সেই সমস্যাটো কিমানটা পদ্ধতি দি বা কিমানটা উপায়েৰে সমাধান কৰিব পাৰি তাক বিশ্লেষণ কৰি চাব লাগিব। আৰু প্ৰতিটো সমাধানৰ এডভান্টেজ আৰু ডিসএডভান্টেজবিলাক লিখি উলিয়াব লাগিব। যিটো সমাধানতে এডভান্টেজ বেছি থাকে, ডিসএডভান্টেজ কম থাকে, সেইটো সমাধানক আপুনি সিলেক্ট কৰক। এইটো এটা সমস্যা সমাধানৰ প্ৰধান নিয়ম। কিন্তু আপুনি জড়িত থাকিলে আপোনাক সমস্যাটোৰ পৰা পৃথক কৰিহে এই উপায়বোৰ উলিয়াব। যেতিয়া আপুনি উপায়কেইটা উলিয়াই ল'ব, 1, 2, 3, 4 কৰি উপায়কেইটা উলিয়াই লৈ আপোনাৰ কোনটো মনোভূত বা কোনটো বেছি এফেক্টিভ সেইটো আপুনি চিৰিয়েল কৰি ক্ৰম অনুসাৰে ওপৰৰ পৰা তললৈ লিখি যাওক। এডভান্টেজ আৰু ডিসএডভান্টেজ উলিয়াব আৰু সেইখিনিকে এৰেঞ্জ কৰি য'ত এডভান্টেজ বেছি সেইটো আপুনি সিলেক্ট কৰি লওক। কিন্তু এইখিনি কৰিবলৈ আপুনি সদায় সমস্যা সমাধানৰ মানসিকতা গঢ়ি তুলিব লাগিব। সমস্যা সমাধানৰ সমস্যাটো মেইন তাতে। আপোনাৰ এটিটিউড সৰুৰ পৰা যদি নিগেটিভ হয়, নেতিবাচক মানসিকতাৰ মানুহে সমস্যা সমাধান কৰিব নোৱাৰে। এতিয়া পজিটিভ এটিটিউড আনিবলৈ আপুনি সদায় পজিটিভ দিশটোৰ ফালে বেছিকৈ ফ'কাছ কৰিব লাগিব। আপোনাৰ মানসিকতা তেনেকুৱাই হৈ যায় যিটো ছাইডত আপুনি ফ'কাছ কৰে। সদায় যদি বিষয় এটাৰ ডাৰ্ক ছাইডটো বা নেতিবাচক ছাইডটোত আপুনি ফ'কাছ কৰাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপুনি কেতিয়াও প্ৰব্লেম সলভাৰ হ'ব নোৱাৰে। প্ৰব্লেম সলভাৰ হ'ব লাগিলে বা প্ৰব্লেম সলভিং এটিটিউড গঠন কৰিবলৈ আপুনি সদায় যিকোনো বিষয়ৰে পজিটিভ ছাইডটোত বেছি ফ'কাছ কৰিব লাগিব। আৰু ফ'কাছ শিফটিং কেনেকৈ কৰিব? ফ'কাছ শিফটিং টেকনিকৰ বাবে আমি এটা অন্য ভিডিঅ'ত আলোচনা কৰিম। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে বা আপোনাৰ যদি কামত আহে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ আগৰ নেক্সট ভিডিঅ'বিলাক আপোনাৰ তাতে শ্বেয়াৰ কৰি থাকিবলৈ মন নাই, নিজে গৈ পাওক দিয়ক। নমস্কাৰ।